মৰ্ণিং মৰ্ণিং বহা। Attention please. Roll number 1. Yes, ma'am. Roll number 2. Roll number 3. Roll number 4. 5. Yes, ma'am. 10. May I come in, ma'am? Yes, come in. ঋষি, তোমাৰ সদায় ক্লাছলৈ লেট কিয় হয়? Sorry, ma'am. ঠিক আছে, আজি যিটো প্ৰজেক্ট দিলো কাইলৈ লিখি আনিবা। গোটেইখিনি ক্লিয়াৰ কৰি আনিবা কিন্তু। ঋষি, আজি তোমালোকক যিখিনি প্ৰজেক্ট দিলো সেই প্ৰজেক্টটো তুমি স্নেহাৰ পৰা লৈ ল'বা। Okay, ma'am. স্নেহা, তুমি ঋষিক প্ৰজেক্টটো দি দিবা। হ'ব মেম, ঠিক আছে মই দি দিম। ঠিক আছে, আজিলৈ দিছোঁ। এইটো লোৱা, ৰাতিলৈ লিখি কাইলৈ মোক দি দিবা। নালাগে। তুমি 5 মিনিট ৰৈ দিয়া। মই ইয়াতে পটক কৰি লিখি লওঁ। ঠিক আছে, তোমাৰ যিটো ভাল লাগে সেইটো কৰা। Thank you. ৱেলকাম। মা, মই দৰৱখিনি লৈ আহোঁ। ঋষি, ক'ত গৈছিলা তুমি? মাৰ কেইটামান দৰৱ আনিব লগা আছিল, তাকে আনিব গৈছিলোঁ। অ', আবেলি তুমি ফ্ৰী আছা নেকি? বিশেষ তেনেকুৱা একো নাই, কিন্তু কি কিন্তু? নাই দিয়া কোৱা। আবেলি 4 বজাত মই নৈপাৰত ৰখি থাকিম, আহিবা তুমি। হ'ব দিয়া, মই এতিয়া যাম। মাজনী, মাজনী, অঁ পাপা, চাওঁ এইফালে আহচোন। গৈছোঁ পাপা। আহিছ, চাওঁ ইয়াতে বহচোন। কোৱা পাপা। তোমাৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে? গুড, ঠিকে চলিছে পাপা। ৱেল ডান মাই গাৰ্ল। অ'কে পাপা, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে, যোৱা।
অঁ আহিলা তুমি মই ভাবিছিলোঁৱে তুমি আহিবা বুলি স্নেহা কিয় মাতিছে আগতে বহি লোৱাচোন ঋষি তুমি যে সদায় লেটকৈ কলেজ যোৱা কিয়নো মই লেটকৈ যোৱাৰ কাৰণ বহুত আছে স্নেহা কোৱাচোন মোক নালাগে দিয়া পিছত কেতিয়াবা ক'ম নালাগে এতিয়াই কোৱা শুনা তেনেহ'লে সৰু থাকোঁতে দেউতাক হেৰুৱালোঁ তেতিয়াৰে পৰা মায়ে মোক ডাঙৰ দীঘল কৰিলে যেতিয়া জনা হ'লোঁ তাৰ পিছৰ পৰাই মা সুস্থ হৈ গ'ল এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব মূৰৰ ওপৰত মাক চোৱা চিতা ঘৰৰ কাম মাৰ দ্ৰৱ গোটেইখিনি কৰি আকৌ কলেজ তেনেকৈ অলপ লেট হয় ইফ ইউ ডোণ্ট মাইণ্ড তোমাক এটা কথা কওঁ তুমি বেয়া পাবা নেকি কি কথা স্নেহা নাপাওঁ দিয়া কোৱা তোমাৰ যদি একো প্ৰব্লেম নাই দেন মই চিৰদিন তোমাৰ হ'ব খোজোঁ ল'বানে তুমি মোক আঁকোৱালি স্নেহা এইবোৰ তুমি কি কৈছা এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে তোমাৰ আৰু মোৰ ষ্টেটাছ কেতিয়াও নিমিলে ঋষি মই তোমাক ভাল পাওঁ ইয়াত আকৌ ষ্টেটাছৰ কথা ক'ৰ পৰা আহিল আহিব স্নেহা এইখন পৃথিৱীত মোৰ মাৰ বাহিৰে কোনো নাই মোৰ কাৰণে মায়ে কষ্ট পোৱাটো নিবিচাৰোঁ মানুহে এনে কয় টকা পইচাৰে সকলো নহয় কিন্তু এইটো মিছা টকা পইচাই মানুহক সলনি কৰি দিয়ে টকা পইচাৰে সকলো হয় আনকি মানুহৰ হৃদয় কিনিব পাৰি চোৱা ঋষি মোক তোমাৰ পৰা একো নালাগে মই তোমাৰ পৰা কেৱল অলপ মৰম আৰু ভালপোৱা বিচাৰোঁ তাৰ বাহিৰে একো নালাগে টকা পইচা সা সম্পত্তি নহ'লেও চলি যাব অকল থাকিলে হ'ল এটি সৰু প্ৰজা য'ত মা মই আৰু তুমি চোৱা ঋষি মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ স্নেহা মই তোমাক এনেকৈ কৰি ল'ব নোৱাৰোঁ কাৰণ এইবোৰ কথা তোমালোকৰ ঘৰত গম পালে মোৰ কাৰণে বহুত ডাঙৰ বিপদজনক হৈ পৰিব আৰু মোৰ কাৰণে তোমালোকৰ দেউতাই দুখ পোৱাটো কেতিয়াও নিবিচাৰোঁ একো ভয় খাব লগা নাই ঋষি দুখ সকলোৰে জীৱনত আছে দুখে কেতিয়াও ধনী দুখে চাই নাহে দুখবোৰক ইগন'ৰ কৰি দিয়া নোৱাৰিছ স্নেহা যদি আমাৰ জীৱনতো কম্পিউটাৰৰ নিচিনাকৈ ডিলেট নামৰ অপশ্যনটো থাকিলে হয় তেতিয়াহ'লে আমিও হাঁহি হাঁহি দুখবোৰ ডিলেট কৰিলোঁ হয় মোক আকৌ এটি কথাৰ উত্তৰ দিয়া কি কথা তুমি মোক তোমাৰ হৃদয়ত চিৰদিনৰ বাবে স্থায়ী দিবা নে এইখন পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিবা কোৱা প্লিজ স্নেহা নেক্সট টাইম আৰু এনেকুৱা কথা কেতিয়াও নক'বা কি হ'ল মা উঠাচোন ড্ৰপটো খাই লোৱা এতিয়া অলপ আৰাম কৰাচোন মই ভাতকেইটা বাজো Papayo. অঁ মা
কি হ'ল মা? বপা তইনো আৰু কিমান দিন এনেকৈ থাকিবি অ' বপা? তোৰ বিয়াখন চাব মোৰ বৰ হেঁপাহ অ' বপা। সোনকালে বিয়াখন পাতিলো বপা। মা, এইটো মোৰ লাষ্ট ইয়া। এক্সামটো শেষ হ'লে কিবা এটা চিন্তা কৰিম দিয়ক মা। মা, তুমি অলপ আৰাম কৰাচোন, মই ভাতকেইটা বাঢ়ো গৈ। Attention please. Roll number 1. যোৱাকালি যে প্ৰজেক্টটো দিছিলোঁ সকলোৱে আনিছেনে? আহা লৈ আহা। ৱাও ঋষি, কংগ্ৰেচুলেশ্যন। কিমান সুন্দৰকৈ লিখিছা, মাইণ্ড ব্লোয়িং। থেংক ইউ মেম। স্নেহা, তুমি মোক দেউতাৰ নিচিনাকৈ কেতিয়াও এৰি নোযোৱাতো? কেতিয়াও নাযাওঁ। আৰু কিয় সুধিলা? নহয় মানে চোৱা, মোৰ তোমাক দিবলৈ একোৱেই নাই। নে কেতিয়াবা দামী ৰেষ্টুৰেণ্ট লৈ যাব পাৰিম, নে দামী চাৰিচুকীয়াত ঘূৰাব পাৰিম। ভালপোৱা মানে সেইবোৰ নহয় ঋষি। ভালপোৱা হৈছে দুটি মনৰ মিলন। ভালপোৱাই কেতিয়াও ৰেষ্টুৰেণ্ট নাইবা দামী দামী গাড়ী নিবিচাৰে, কেৱল বিচাৰে অলপ সময়, যিটো মোৰ জীৱনত বহুত পাইছোঁ তোমাৰ পৰা। আৰু শুনা, কালি মোৰ জন্মদিন। কি? অহাকালি তোমাৰ জন্মদিন? হেপী বাৰ্থডে স্নেহা। জন্মদিনত আগতীয়াকৈ শুভেচ্ছা থাকিল। ঠিক আছে, তুমি এতিয়া যোৱা। আবেলি নৈপাৰত ৰখি থাকিম, তুমি আহিবা কিন্তু। ঠিক আছে। স্নেহা, তোমাৰ কাৰণে সৰু এটা উপহাৰ আনিছোঁ। কি উপহাৰ? সৰুকৈ এটি উপহাৰ। এইবোৰ কিয় আনিছা? একো নহয়, লোৱা। এইটো আউঠি মায়ে বৰ মৰমত ৰাখিছিলে। মায়ে মোক দি কৈছিল যে মোৰ হ'ব লগা বোৱাৰীজনীক দিবা। সেইটোৰ কাৰণে মই তোমালৈ আনিছোঁ। হায় রে, এটা তো রতন কাকার মেয়ে রে। হায় রে, আজকালের প্রেম রে গরু ছাগলের মতো হয়ে গেছে রে। কটা দা রতন কাকারে কোয়া নাগবো, আমি এখন যাই। ভালকৈ ৰাখিবা স্নেহা।
এই মাছ এই ৰ ৰ ৰ ৰ ৰ তুমি ইছমাইল নহয় জানো? আরে হ আমি ইসমাইল। নাই বহুত দিন হ'লতো দেখা দেখিয়ে নাই। আরে হামেদ ভাই তুমি ভুল গেলি গা, এক ক্লাসে পড়ছিলাম আমরা। নাই চিনি পাইছোঁ, অলপ সন্দেহ হৈছে। পিছে খবৰ কেনেকুৱা? খবর ভালোই, এই বিজনেসটা কইরা অল্প ভালো হয়েছে বুঝছো। আপনার কি রকম? নাই সিমান ভাল নহয়, বিয়া পাতিব লাগে, ছোৱালী বিচাৰি আছোঁ, ছোৱালীয়ে পোৱা নাই। হায় রে হায়, তুমি এখনো বিয়া করুন নাই? তোমার না বয়স শেষ, আর আমি এই বয়সে দুইটা বিয়া করছি। ভাবছি আর একটা করবো, খেতনের মেলা আমার লাগে একটা। উপায় নাই, কি কৰিবি পিছে? পিছে কি মাছ আনিছ? নাইরা একবারে তাজা, 1 কিলো নেও তালি। নাই নালাগে দিয়া। দেখা পরে দিবা, 1 কিলো নেও, মাল ভালো আছে রে। নাই নালাগে দিয়া, মই এঠাইত যাওঁ। ঠিক আছে তাহলে যাও, আমার অল্প দেরি হয়েছে, আমি ঠিক এখন আছে যাই। তেনেহ'লে। হ্যাঁ ঠিক আছে যাও। রতন কাকা, ও রতন কাকা, অঁ ইছমাইল, মাছ আছে আজি, নালাগে দিয়া। মাছ রেখা লাগবো না, কটা একটা আছে। কি কথা? চাওঁ এইফালে আহাচোন, এইফালে আহা। আহা ইয়াতে বহা। কি কথা কোৱা? এই যে তোমার শেরি না, ই পল্লবীর পোলার সাথে করতেছে। হায় রে হায়, আমার শরম লাগে রে। ইছমাইল, কি কৈছা এইবোৰ? হাসাই কইছে। ইছমাইল, এইবোৰ কথা তুমি কাৰো আগত নকবা হা। আরে রতন কাকা, আমি কমু কে, আমি তোমার বিশ্বাস করি, এই জন্য কইছি। ঠিক আছে তাহলে আমি এখন যাই। অঁ মাজনী, তোমাৰ আজি জন্মদিন। জন্মদিন উপলক্ষে তোমাক আজি কি লাগিব কোৱা? পাপা, কোৱা মাজনী, কি লাগে তোমাক? তোমাক যি লাগে তাকে দিম। পাপা, মই কলেজৰ ল'ৰাজনক বহুত ভাল পাওঁ। তাৰ নাম ঋষি। সি বহুত ভাল ল'ৰা হয়। মই তাক কেতিয়াও পাহৰিব নোৱাৰোঁ পাপা। তুমি যদি তাৰ লগত মিলিছ, মোৰ একো ক'ব লগা নাই। তোমাৰ ভালেই মোৰ ভাল। থেংক ইউ পাপা। হেল্ল' বিক্ৰম। ঠিক আছে, মই তোমাক ডিটেইলছ দি আছোঁ। সোনকালে কৰি দিয়া কামটো। মা 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 কি হৈছে তোমাৰ? মাজনী, অহাকালি তোমাৰ বিয়া। মোৰ বন্ধু
ৰক্তিমৰ ল'ৰা প্ৰীতমৰ সৈতে। পাপা পাপা দৰ্জাখন খুলি দিয়া না। কোন হয় আপোনালোক? কোন হয় তোৰ একো কোনো জানাৰ প্ৰয়োজন নাই। মোক যাবলৈ দিয়া। যাবা ঘৰলৈ নহয়, চিধা ওপৰলৈ। দাদা প্লিজ মোক নামাৰিব। দাদা আপোনাক ভৰিত ধৰিছোঁ, প্লিজ মোক যাবলৈ দিয়ক। দাদা প্লিজ মোক যাবলৈ দিয়ক দাদা। মা, ও মা, এবাৰ মাত দিয়া। অ মা, মই সৰু থাকোঁতে দেউতাক হেৰুৱাইছো। দেউতাৰ মৰমৰ পৰা বঞ্চিত হৈছো। আজি তুমিও মোক এনেকৈ এৰি গলা। অ মা, মই নোৱাৰো। মই কাৰ লগত থাকিম অ মা? মোকৰ লগত লৈ যোৱা অ মা। তোমাৰ লগত মই কাকলৈ জীয়াই থাকিম অ মা? তোমাৰ অবিহনে মই অকলশৰীয়া হৈ পৰিম অ মা। অ মা, এবাৰ মাত দিয়া অ মা। তুমি এই পৃথিৱীখন অন্ধকাৰ অ মা। অ মা, তোমাতকৈ আপোন কোনো হ'ব নোৱাৰে অ মা। অ মা, তোমাৰ সপোন পূৰাব নোৱাৰিলো অ মা। তোমাৰ সপোন হৈ ৰ'ল মা। বপায়ো ইমান দুখ নকৰিবিচোন। সকলো মৰিব লাগিব, হয়তো 2 দিন আগ পিছ।
আৰু আজি এনেকৈ ঋষিৰ মাক এই পৃথিৱীৰ পৰা চিৰবিদায় হয়। আৰু যে কত আছে এই পৃথিৱীত পিতৃহাৰা মাতৃহাৰা, যিয়ে মা দেউতাৰ মৰমৰ পৰা বঞ্চিত হৈ আছে। সেইজনেহে বুজিব মা দেউতাক হেৰুৱাৰ দুখ। মা দেউতা নহ'লে গোটেই ঘৰখন খালী খালী লাগে। ঠিক ঋষিৰো আজি একেই অৱস্থা হ'ল। কত যে সপোন আছিল মাকৰ ঋষিৰ বিয়াখন চাব। আজি সকলো সপোন সপোন হয়ে ৰ'ল।